কংগ্ৰেছৰ পৰা আমাৰ সৈতে উপস্থিত আছে মুখপাত্ৰ বিদিশা নেওগ ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছো পুনতে ওপেনিং ৰিমাৰ্কস যে লাচিত বৰফুকনৰ আজি যি শ্ৰদ্ধাজ্ঞ জনোৱা হৈছে সমগ্ৰ ৰাজ্যজুৰি কিন্তু এই দিনটোতেই বিদেশীক স্বদেশী বনোৱা যিসমূহ প্ৰশ্ন লাচিত বৰফুকনে মোগলক অসমৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল শৰাইঘাটৰ ৰণত কিন্তু আজি বিদেশীক স্বদেশী বনোৱা পৰিলক্ষিত হৈছে হয় চাওক পোনপ্ৰথমে আজি মই 400 একদম লাচিত বৰফুকনৰ মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত মই তেখেতলৈ মোৰ ফালৰ পৰা আৰু আমাৰ কংগ্ৰেছ দলৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু 2 নম্বৰ কথা মহাবীৰ লাচিত বৰফুকন যি আমাৰ অসমৰ সূৰ্য বীৰ্যৰ সাহসৰ প্ৰতীক আমি আজি যিখন অসমত আছো সোণৰ অসম বুলি কোৱা হয় আমি অকমান পুৰণা দিনলৈ ঘূৰি যদি চাওঁ আমাৰ এইখন একচুয়ালি মুগলৰ পৰা যিদৰে তেওঁলোকে 17 বাৰ আক্ৰমণৰ পিছত আমাৰ অসমখন তেওঁলোকে যিদৰে আমাক আজি দি থৈ গ'ল এখন আমি এক হিচাপত ক'ব পাৰো উপহাৰ হিচাপে দি থৈ গ'ল আমাৰ আজি আমি যিখন অসমত আছো সেইখন অসমত আজিৰ প্ৰজন্মই বা আজি যিখিনি মানুহ জীয়াই আছে বা যিখিনি নেতা আছে কৰ্মী আছে যেনেকৈ জনগণ আছে অসমত আমি তেওঁৰ সুযোগ্য উত্তৰসূৰী হ'ব পাৰিছো নে নাই সেই কথাটোত কিন্তু গুৰুত্ব দিব লাগিব এতিয়া কথাটো হ'ল সেই সুযোগ্য উত্তৰসূৰী হ'বলৈ যাওঁতে আমি কিছু কথা মন দিব লাগিব যেনে আজি ৰাজনীতিৰ উদ্ধত গৈ কিছু কথা ভাবিব লাগিব আজি যদি বহিৰাগত কোনোবা বণিক গোষ্ঠীয়ে বা বহিৰাগত কিবা যদি আক্ৰমণ হৈছে আমি ৰাজনীতিৰ উদ্ধত গৈ এজিপি বিজেপি কংগ্ৰেছ আছো একো কথা নাই আমি সকলোৱে লগ লাগি আমাৰ অসমখনৰ স্বাৰ্থত কাম কৰিব লাগিব আৰু 2 নম্বৰ কথা এতিয়া যেনেকে লাচিত বৰফুকনে নিজৰ স্বদেশৰ কাৰণে নিজৰ মোমায়েকক বা মোমাই যিটো কোৱা হয় তেওঁৰ শিৰচ্ছেদ কৰিছিল কিন্তু আজি যদি আমাৰ অসমখনত তেনেকুৱা লাচিতৰ মহাবীৰ লাচিতৰ দৰে যদি উত্তৰসূৰী জন্ম হয় বা আছে মই ভাবো সেই মোমাইৰ দৰে যিবোৰ নেতা দুৰ্নীতিযুক্ত হৈ আছে বা বিভিন্ন অসমৰ স্বাৰ্থৰ উদ্ধত গৈ বেলেগ ধৰণে কাম কিছুমান কৰি আছে তেওঁলোকৰ হয়তো এটা শিৰচ্ছেদ আকৌ কৰিলেহেঁতেন গতিকে মই ভাবো এই যিটো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ যোৱা সময়ছোৱাত অভিযোগ বা লক্ষ্য কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ অহাৰ সময়ছোৱাত সীমান্ত চিল হোৱাকৈ ধৰি যিসমূহ বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হ'ল কংগ্ৰেছৰ সময়ছোৱাত কিন্তু 15 বছৰ শাসনত আছিল যদিও কিন্তু সেয়া সফল হোৱা নাছিল এইবিলাক একচুয়ালি শুনিবলৈ বহুত ভাল লগা কথা কিন্তু একচুয়ালি আপুনি যদি ৰিয়েলিটিটোত যায় আজি তেওঁলোকে ভিজন ডকুমেন্টছখনত যিবোৰ কথা কৈছিল সেইবিলাক কাম তেওঁলোকেতো আপোনাৰ 14 চনত আহি 16 মেতটো বিদেশী তালিয়াটো পলাই গুচি যাব বুলি এইবিলাকতো সাংঘাতিক ভুৱা কথা কিছুমান কৈ থৈ গ'ল আজিও তেওঁলোকে চিঞৰি আছে বিদেশী আছে যদি আছে তেওঁলোকে খেদি নপঠাই কিয় আমিতো মানা কৰা নাই যোন বিদেশী আছে তেওঁলোকক খেদি পঠাওক আমি ভাল পাম সেইটো কথা আৰু 2 নম্বৰ কথা এই বিদেশীৰ যিটো কৈছে বিদিশা যে কংগ্ৰেছৰ সময়ছোৱাতে কিন্তু মূলত অসমত যিসমূহ বিদেশীৰ যিসমূহ বিদেশী সমস্যা কিন্তু খুপনি পুতি গৈছিল বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত আটাইতকৈ ব্যৰ্থ হৈছিল কংগ্ৰেছ যোৱা সময়ছোৱাত যদি আমি চাওঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতেই ব্যৰ্থ হৈছিল কিন্তু কংগ্ৰেছ দল সেয়া কিন্তু ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টিয়ে কৈ আহিছে চাওক এতিয়া কথাটো হ'ল মানে কথাৰ অৰিয়াৰিটো চলি থাকে কিন্তু মই আপোনাক কিছু কথা ক'ব বিচাৰিছো কোন সময় লম অসম চুক্তি যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত ভূতপূৰ্ব আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী তেতিয়া AICC প্ৰেসিডেন্ট আছিলে তেওঁৰ সময়ত সেই আছুৰ লগত এখন চুক্তি তেতিয়া সম্পন্ন হৈছিল আৰু এই চুক্তিখনৰ বাস্তৱিক ৰূপায়নৰ কাৰণে তেতিয়া আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নিৰ্দেশত হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰখন ভাঙি দিয়া হৈছিল আৰু সেই স্যাক্ৰিফাইসটো আজিলৈকে কিন্তু কোনো মানে কথাটো নুলিয়াই কেতিয়াও আৰু তাৰ পিছত AGP দায়িত্ব লৈছিলে যে অসম চুক্তি সৰকাৰখন ভাঙি দিয়াৰ কাৰণটো কিন্তু পৃথক আছিল হয় কৈ যায় নাই না হেতু নিৰ্দেশটো আছিল তেতিয়া তাৰ পিছত AGP দায়িত্ব লৈছিলে অসম চুক্তি ৰূপায়নৰ কথা কিন্তু তেওঁলোকে পিছলৈকে আপুনি দেখিছে বিভিন্ন গুপ্ত হত্যাৰ কথা আহে বিভিন্ন কথাবোৰ আহি থাকে আৰু হেবোৰ মই নাযাওঁ এতিয়া তাৰ পিছত আহিলে 15 বছৰীয়া কংগ্ৰেছৰ যি শাসনকাল সেই শাসনকালত কিন্তু আপুনি চাব আজিৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 12 বছৰ কিন্তু অসম চুক্তি ৰূপায়নৰ মন্ত্ৰী আছিলে গতিকে হেতু সময়ত কি কাৰণে সেই কামটো নহলে বা কেনেকুৱা সদিচ্ছাৰ অভাৱ আজি মই কথাটো ক'বলৈ এই কাৰণে বাধ্য হৈছো আজি লাচিত দিৱসৰ দিনা মই কাকো পিং পইণ্ট কৰিব বিচৰা নাই কিন্তু যদি কংগ্ৰেছে একো কৰা নাই বুলি কয় তেতিয়া হলে অসম চুক্তি ৰূপায়নৰ দায়িত্বত কোন আছিল 12 বছৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল আজি অসম তাৰ পিছত বিদেশী খেদা আন্দোলনটো বিদেশী তেওঁলোকক খেদিব বুলি ক'লে তেওঁলোকে সেইবিলাকো একো নকৰিলে আৰু কংগ্ৰেছৰ কথাটো আপোনাৰ যদি কয় আজি চাওক আজি আপোনাৰ লাচিত আজি শংকৰদেৱ কলাক্ষেত্ৰখনো লাষ্টত গৈ পেলাই হিতেশ্বৰ শইকীয়া ছাৰৰ দিনতে কৰিবলগীয়া হ'ল আজি মাধৱদেৱ ক্ষেত্ৰখন মাধৱদেৱ কলাক্ষেত্ৰ হেয়া আমাৰ কংগ্ৰেছৰ আজি মাননীয় সভাপতি ভূপেন বৰা দেৱৰ নেতৃত্বত আধাৰশিলা হ'ল আজি আমাৰ লখিমপুৰত
কংগ্ৰেছৰ দিনত প্ৰকৃততে এই সমূহ হোৱা বুলি যদি আপোনালোকে কংগ্ৰেছত দাবী কৰে দাবী কৰা নাই অসমৰ ৰাইজে দেখি আহিছে যে কি নহওক মই জাষ্ট দুটা কথা কৈছো চাওক আজি মাধৱদেৱ কলাক্ষেত্ৰখনত যোনে যিয়ে নকওক ভূপেন বৰা দেৱে মাননীয় ভূপেন বৰা দেৱে যিখিনি কৰিছে এই আধাৰশিলা স্থাপন তাৰপিছততো চৰকাৰখন ভাঙি গ'ল সেইখিনিতো কৰিছে আজি পহুমৰাত যিটো লাচিতৰ একদম সুস্থ এটা প্ৰতিমূৰ্তি আছে লখিমপুৰত সেইটো আমাৰ ভূপেন বৰা দেৱেই কৰিছে আজি যোৰহাটত যিখন টাই আহোমৰ এখন চুকাপ্পা সমন্বয় ক্ষেত্ৰ সেইখনো কংগ্ৰেছৰ জাতীয়তাবাদী ধাৰাটো কংগ্ৰেছে এৰি দিয়া নাই কিন্তু কথাটো হ'ল কিছুমান ৰাজনৈতিক সদিচ্ছা এটা লাগিব আপোনাৰ ওচৰলৈ আহিছো যে যিটো কথা লক্ষ্যই কৈছে যে আজি নিশ্চয়কৈ এটা কথা যে মোগলক লাচিত বৰফুকনৰ নেতৃত্বত এই শৰাইঘাটৰ ৰণত খেদি পঠিয়াবলৈ সক্ষম হৈছিল কিন্তু কংগ্ৰেছৰ দিনতেই কিন্তু আজি সমগ্ৰ ৰাজ্যবাসী এটা কথা কয় কংগ্ৰেছৰ দিনতে কিন্তু অসমত সৰ্বাধিক সুৰক্ষিত আছিল বাংলাদেশী হিন্দু বাংলাদেশীৰ কথাটো আজি আহি পৰে কথাটো হ'ল কাখন আমি নামানো এতিয়াও নামানো আগলৈও নামানো মই আজি কংগ্ৰেছত আছো আৰু মই ভৱিষ্যত দিনলৈও মই এনেকেই থাকিম মই ভাবি আছো কিন্তু কথাটো হ'ল কাখন আমি নামানো কংগ্ৰেছে নামানে আৰু যিদিনা মানিম বুলি গম পাম সেইদিনা মোৰ ষ্টেপটো বেলেগ হ'ব এটা কাখনৰ ওপৰত আমাৰ স্থিতি এতিয়াও অটল এটা মই বেলেগে কোনোবাই ক'ব পাৰিব নাই নাজানো মই কিন্তু কা নামানো চিধা কথা আৰু 2 নম্বৰ কথা ঠিক আছে কংগ্ৰেছে বিদেশী আনিলে কি কৰিলে আৰু এটা তেওঁলোকৰ কামটো হ'ল যদি বিদেশী আছে অবৈধ হিন্দু হওক বা মুছলমান হওক মোৰ কাৰোৰ লগত কথা নাই অবৈধ যিখিনি মানুহ অসমত আছে সেইখিনি মানুহ তেওঁলোকে কিয় খেদি পঠাব পৰা নাই 2014 চনৰ 16 মেতে তেওঁলোকে টালি টুপুলাই ঘৰ যাবগে বুলি ক'লে আজিলৈকে কিয় যাব পৰা নাই সেই বস্তুটোৰ উত্তৰটো কিয় নিদিয়ে এটা কংগ্ৰেছে কি কৰিলে সেইটো বাদ দিয়ক কংগ্ৰেছে মই আপোনাক আগতেও ক'লো কংগ্ৰেছৰ 12 বছৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিলে আজি ডেটত কংগ্ৰেছ চৰকাৰটো নাই আজি বিজেপি চৰকাৰ আছে তেওঁলোকেতো বিভিন্ন কথাৰ ফুলজাৰি কৰি থাকে কিন্তু দীৰ্ঘ সময় কিন্তু স্বাধীনতাৰ পিছত চৰকাৰ 71ত যি অসম চুক্তি হ'ল তাৰ পিছতো কিন্তু চৰকাৰ কংগ্ৰেছ আছিল মই আপোনাক ক'লোৱে কংগ্ৰেছ এই কথাটোৱে মই কৈ আছো যে কংগ্ৰেছ আছিলে কিন্তু অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী কোন আছিলে একেটা প্ৰশ্ন জনগোষ্ঠীৰ বিশেষকৈ নামনি অসমৰ ডি ভোটাৰ হিচাপে নটিচ জাৰি কৰা হৈছিল সিএ টো সেই কাৰণে কাৰণ অসমৰ বহুত থলুৱা লোকসকলক সুৰক্ষিত কৰিব লাগে আপোনাৰ বহু অসমৰ থলুৱা জনগোষ্ঠীৰ লোক বাংলাদেশত আছে যিসকল হিন্দু হয় সুৰক্ষিত কৰিবৰ কাৰণে সিএ এতিয়া হলে মানে মই আপোনাক এটোৱে কম আৰু তাৰমানে এইবিলাক কৈ একো লাভ নাই আৰু ইয়াৰ পিছত কথা পাতি তাৰমানে লাভ নাই যিখন কাৰ অপোজ কৰি আমাৰ ইয়াত 5টা সৰু সৰু লৰা শহীদ হ'ল আজি যিখন কাক অসমৰ জনগণে মানা নাই অপোজ কৰি আছে তেওঁলোকে কাখনক যেটা সুৰক্ষাটো দিব বিচাৰিছে ইয়াৰ পিছত এটা কথা আমি কম বিদিশা আপোনাক হৰাই দিও এটা সিএ বিষয়টো পলিটিক্যাল বিষয় আপোনালোকে আপোনালোক ভাৰতবৰ্ষৰ সকলোতকৈ পুৰণি আপোনালোক ৰাজনৈতিক দল কথাও কিন্তু সেই ক্ষেত্ৰত ভাগ কৰি পেলোৱাৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ অৰিহণা বিগত সময়ছোৱাত 15 বছৰ একেলঠাৰে যেতিয়া চৰকাৰত আছিল সেই সময়ছোৱাত কিন্তু চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কিন্তু ভাগ কৰি পেলাইছিল যেটো কিন্তু একত্ৰিত কৰিবৰ বাবে আহোমসকলে পদক্ষেপ লৈছিল লাচিত বৰফুকনৰ নেতৃত্বত চাওক মই ইয়াৰ এটো কথাৰ উত্তৰ দিম মই দুটা কথা আগতে কৈ লৈছো তেওঁ দুটা কথাত মোৰ তাৰমানে অপোজ আছে এক নম্বৰ কথা তেওঁ এটা কৈছিলে নহয় ইমিগ্ৰেন্টছৰ কথা কৈছিলে মই তাৰমানে কৈছো মানে আপুনি চাব ৰিফিউজি আৰু ইলিগেল যিটো মাইগ্ৰেন্ট আহে বিদেশী এটো মাজত এটা ভাংঘাটিক ডিফাৰেন্স আছে হে বস্তুটো একাকাৰ কিয় কৰি পেলাইছে বিজেপি চৰকাৰখনে মই হেতুটা মোৰ কথা 2 নম্বৰ কথা আজি মানে টিভিত আমি বহি কথা পাতি থাকোতে আমি চালো যে তেওঁ কাখন জিদৰে একচেপ্ট কৰিছে ক্লিয়াৰলি তাৰমানে তেওঁ অসম চুক্তিৰ অসম যিখন আসাম একৰ্ড এখনক তেওঁ ডিনাই কৰিছে ভাইলেট কৰিছে গতিকে বিজেপি চৰকাৰখনে তাৰমানে দেখি আহিছো যোৱা দিনকেটাটো আমি দেখিছো অসম চুক্তিখন তেওঁলোকে আল্টিমেটলি তেওঁলোকে না কৰিছে গতিকে হেতু এটা কথা জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত একত্ৰিত কৰিবলৈ কংগ্ৰেছ চৰকাৰে যথেষ্ট বিভিন্ন পদক্ষেপ লৈছিলে আজি হেখন তাৰমানে লিষ্টখন দীঘলীয়া হৈ যাব কিন্তু মই এটা কথাই কওঁ আজি পবিত্ৰ লাচিত দিৱসৰ দিনা এই ৰাজনীতিৰ কথাবিলাকৰ ঊৰ্ধত গৈ পেলে আমি যি লাচিতে যেনেকৈ সকলো জাতি জনগোষ্ঠীক ইভেন তেওঁ ক্ষুদ্ৰ যিটো ক্ষত্ৰিয় এনেকুৱা ধৰণৰ কিছুমান ভাগ সকলোকে কিন্তু একত্ৰিত কৰিহে মুগলৰ বিৰুদ্ধে তেওঁ যেনেকৈ ৰণ কৰিছিল আৰু আজি অসমখন আজিৰ যিখন অসম আমাক দি থৈ গৈছে ঠিক তেনেকে আজিৰ ডেটতো আমি সকলোৱে একেলগে গুটে যিমান জনগোষ্ঠী জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে অসমীয়া হিচাপে থিয় হৈ লাচিত বৰফুকনক স্পেশালি হিন্দু বীৰ নহজোৱাকৈ লাচিত বৰফুকনক হিন্দু বীৰ নহজোৱাকৈ যেনেকৈ আমি ছত্ৰপতি শিৱাজীৰ কথা পাতো তেনেকৈ আমি লাচিত বৰফুকনৰ কথা পাতিবলৈ কি পদক্ষেপ ল'ব পাৰি সেই কথাবিলাক আলোচনা কৰিব লাগে
লাচিত বৰফুকনক তাৰমানে হিন্দু বীৰ সজোৱাৰ প্ৰৱণতাটো তেওঁলোকে মানে এতিয়া যিটো আমি লাহে লাহে দেখিছোঁ আৰু আমি দেখিছিলোঁ যে আমি পটককৈ মই কৈ দিছোঁ বাঘ হাজৰিকাৰ প্ৰসংগটো তেওঁ আছিল নাছিল তেওঁ এটা বুৰঞ্জীত এটা মানে বিখ্যাত অধ্যায় বাঘ হাজৰিকা আজি কিন্তু ইমান বছৰ বাঘ হাজৰিকাৰ অধ্যায়টো নাছিলে কিন্তু এতিয়া হঠাৎ তাৰমানে বাঘ হাজৰিকাক লৈ পেলাই এটা সাংঘাতিক অধ্যায় হৈছে আৰু মই এইখন মঞ্চৰ পৰাই আছুৰ নেতৃত্বক নতুন আছুৰ যি নেতৃত্ব তেখেতে আজি শংকৰজ্যোতি বৰুৱাই যি আজি কেন্দ্ৰীয় নেতৃত্বক সমালোচনা কৰিছে সেই সাহসক মই ইয়াৰ পৰাই ধন্যবাদ দিছোঁ আৰু শুভেচ্ছা দিছোঁ